সহসেনাপতি কেচিও সাক্ষাৎ লাভত এবিলে সহায় কৰি বৰ ভাল তেওঁৰ কাৰণে অপেক্ষা কৰি আছে ভাল কৰিছে মই এতিয়াই মিলাক পঠিয়াই দিম অথেনকো আঁতৰাই নিম যাতে আপুনি আৰু ডেছডিমোনাই মিলিকৈ কথা পাতিব পাৰে আপোনাক অশেষ ধন্যবাদ কি বুলিছে আপোনাক মই কৃতজ্ঞতা জনাম পৰম মিত্ৰ বুলি যেন অন্তৰত দিয়ে ঠাই বাৰু খন্তেক ৰওক মই এতিয়াই আহি আছো নিশ্চয় আপুনি চিন্তা নকৰিব সোনকালে দিবা এটা মই যে বুজিছো সেনাপতি আপোনাৰ ওপৰত বিতুষ্ট নহয় ৰাইজে নীতি অনুসৰি যি আদেশ দিছে তাক সোনকালে উঠাই লোৱা ডেছডিমোনাৰ সাক্ষাৎ লাভৰ কিবা হ'বলৈ সুবিধা নিশ্চয় হ'ব মই এতিয়াই তেওঁক মাতি আনিম ধন্যবাদ আপুনি যদি সেনাপতিক কয় তেওঁৰ খং নিশ্চয় কৰিব পাৰে খন্তেকৰ উত্তেজনাত হিতাহিত জ্ঞান হেৰুৱাই মই যি কৰিলো তাৰ বাবে অনুতপ্ত মই নিশ্চয় কওঁ তুমি ভালকৈ ক'বই লাগিব সখী স্বামীও বৰ দুখ পাইছে ইয়াকো বৰ খং কেচিও আপোনাক আৰু মোৰ স্বামী পুনৰ বন্ধুভাৱে মই ওচৰ চপাই ধৰিছে পুনৰ পদত আপোনাক নিযুক্ত কৰিম কোনটো নাযায় কেচিও নহয়নে এইমাত্ৰ যে ডেছডিমোনাৰ কাষৰ পৰা কেচিও নাই 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 কেচিও হ'বই নোৱাৰে মই ভাবিবই নোৱাৰো আপোনাক দেখা মাত্ৰকে কেচিও এনেদৰে পলাই আঁতৰি যাম কিন্তু সেয়া যে কেচিও মই কিন্তু নিশ্চিত কি অনুৰোধ এমিলিয়া তোমাৰ লগত মোৰ কথা আছে ব'ল আমি কলেজ স্বামী মোৰ এটা কথা কেঁচুৱা আবেদন মঞ্জুৰ কৰা অনুগত তেওঁ মজেনাকৈ কৰা ভুলৰ বাবে তেওঁক ক্ষমা কৰক মোক দেখিলেই গম পায় তেওঁ ইমান তোমাৰ প্ৰতি যে অলপো বেয়া ভাৱ নাই পুনৰ পদবী নিশ্চিত কৰা কেচিও এইমাত্ৰ ইয়াৰ পৰা গ'ল দুখন জৰ্জৰিত তেওঁলোকে মোৰো অন্তৰ স্পৰ্শ কৰিছিল পুনৰ পদতে নিশ্চিত কৰা নাই এতিয়া পাছত কিন্তু সোনকালে কৰিবাতো তোমাৰ কথা কি যিমান পাৰো সোনকালে কৰিম দিয়া কিন্তু এইদিনত মই পলম যে নকৰা ঈশ্বৰৰ পৰা ডাঙৰ একো নহ'ল সময় বুলিহে নহ'লেতো এইটো অতি সাধাৰণ কথা কোৱাচোন কেচিও কেতিয়া আহিব মোৰ অনুৰোধ এটা ৰক্ষা কৰিবলৈ তোমাক যে মাত মই ক'ব লগা হয় তুমি কিবা এটা ক'লে মই হ'লে টপৰাই কৰি দিওঁ তোমাৰ লগত আমাৰ ঘৰলৈ কিমান দিন আহিছিল মই ৰূপ পাতিলে তোমাৰ হৈ ঠেং ভাগিছিল অথচ এতিয়ানো তেওঁৰ বিষয়ে ইমানকৈ কিয় ক'ব লগা হ'ল যেতিয়া আহিব বিচাৰে আহিব পাৰিম তুমি যি বিচৰা মই তাকেই মইনো কি ডাঙৰ কামটো কৰিবলৈ দিলোঁ এইটোতো অতি সাধাৰণ কথাহে টপৰাই কৰি দিব পাৰিছোঁ যিদিনা মোৰ প্ৰতি থকা তোমাৰ প্ৰেমৰ পৰীক্ষা লম সেইদিনাহে তুমি চিন্তাত পৰিবা চাগৈ ডেছডিমোনা তুমি যি বিচৰা মই তাকেই দিম কিন্তু এতিয়া মোক এখনতে অকলে থাকিবলৈ দিম মই তোমাৰ অনুৰোধ নিশ্চয় ৰাখিম
মই তেতিয়া আহোঁ এতিয়া গ্ৰাস কৰিব মোৰ সমস্ত সত্তা প্ৰভু যাগো আহ প্ৰভু কথা এটা সোধো সোধ কেশৱে বাৰু আপোনালোকৰ প্ৰেমৰ কথা আগতে জানে নে নাজানে কেলে নাজানিব প্ৰথমৰ পৰা শেষলৈকে জানে কিন্তু কিয় নাই নাই এনেই এনেই নিশ্চয় কিবা কাৰণ আছে মই ভাবিছিলো কেশৱৰ লগত দেশীমানৰ আগতে চিনাকি নাছিল কেলে নাথাকিব তেওঁতো আমাক যোগাযোগ কৰাত সহায় কৰিছিল সঁচানে কিয় বিশ্বাস নহয় নেকি কেশৱৰ সততাৰ ওপৰত আপোনাৰ কথা ভয়ংকৰ কিবা ইংগিত পাইছো প্ৰভু মই আপোনাৰ একান্ত বাক্য সহচৰ জানো আৰু এয়াও জানো যে আপুনি কোনো কথাই বিবেচনা নকৰাকৈ নকয় কেশৱ যে সৎ আৰু ন্যায় পৰায়ণ তাত মোৰ অলপো সন্দেহ নাই মই সেই বুলি কিন্তু মানুহৰ মনৰ ভাৱ আৰু বাহিৰৰ ব্যৱহাৰ উচিত নহয় তাৰতম্য থকা নিশ্চয় সেইকাৰণে কৈছো কেশৱ মানুহজন খুব ভাল কিন্তু আপুনি আপোনাৰ মনৰ কথা খুলি কোৱা নাই মোৰ মনৰ ধাৰণা কিবা ভুল হ'ব কোনে জানে মোৰ মনত উদ্ভৱ হোৱা এই কলকনি কিবা বেয়া চিন্তাহে ফল ইয়াগো তথাপি আপোনাৰ মনৰ কথা খুলি নকয় মোক বিপদত পেলাব খুজিছিল মোৰ সন্দিগ্ধ মানে বহুতো সময়ত বহুতো কথাই উদ্ভাৱন কৰিছে হয়তো এইবোৰ কথাৰ কোনো অস্তিত্বই নাই তথাপি মই জানিব বিচাৰো প্ৰভু সন্মান আমাৰ এনে এক সম্পদ যাৰ কোনো তুলনা নাই ধন গুণ ক্ষতি হলে পূৰণ কৰিব পাৰিম কিন্তু অপূৰণ ক্ষতি হয় সন্মান হেৰুৱালে ইয়াগো হাতৰ এৰ মনৰ কথা আপুনি খুলি কওক নাই মোৰ মনৰ কথা মনতে থাকিবলৈ দিয়ক আপুনি কবলৈ জোৰ নকৰিব কিন্তু প্ৰভু এইখান নিদিব প্ৰশ্ৰয় ই অন্তৰ খুলি খুলি খাব সেই স্বামী সুখী যি পত্নীৰ সতীত্ব হানিক নিজৰ ভাগ্যৰ লিখন বুলি ভাবে যিজন স্বামী নিজৰ পত্নীক সন্দেহ কৰে অথচ ভাল পাই গুণে এৰিব নোৱাৰে তেওঁৰ দুখ সহ্যৰতী এনে জীৱন সঁচাকৈ বৰ কষ্টকৰ ঈশ্বৰে যেন পুৰুষ জাতিকে ঈৰ্ষাৰূপী দৈত্যৰ পৰা ৰক্ষা কৰে আপুনি কি ভাবে সন্দেহৰ বশৱৰ্তী হৈ ঈৰ্ষাৰ অনুৰোধ জাপ দিম মোৰ জীৱন মান মূৰ্খ মই নহয় দেশ জীৱনত যদি পবিত্ৰ তেনে হাঁহি মাৰি নাচি বাগি ফুৰাত মই দুখ নেদে মোৰ অযোগ্যতাৰ কাৰণে তেওঁ প্ৰেমৰ পৰা বঞ্চিত হ'ল সেই ভয় মোৰ নাই মোৰ সকলো দুখ গুণ স্বীকাৰ কৰি তেওঁ গ্ৰহণ কৰিছে আৰু তেনে ক্ষেত্ৰত যদি প্ৰমাণ পাওঁ তেন্তে এটাই মাত্ৰ পথ মোৰ সন্মুখত ঈৰ্ষা বা প্ৰেম উভয়কে তিন জলাঞ্জলি প্ৰভু আপোনাৰ পত্নী আৰু কেশৱৰ ওপৰত অলপ চোকা দৃষ্টি ৰাখিব কোনোবাই আপোনাৰ উদাৰতাৰ ওপৰত সুবিধা ল'ব এয়া মোৰ সহ্য নহয় মই কি ক'ব বিচাৰিছে পিতৃক প্ৰবঞ্চনা কৰি আপোনাৰ লগত বিয়া কৰিছিল ঠিকেই ফুল কোমলীয়া ছোৱালী অথচ ইমান টেঙৰ আপুনি যাদু কৰিছিল বুলি পিতাকক জানিব দিছিল নাই 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 প্ৰভু আপুনি উত্তেজিত নহ'ব মই উত্তেজিত হোৱা নাই 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 প্ৰভু আপুনি উত্তেজিত হ'লে মোৰ প্ৰতি অন্যায় কৰা হ'ব কেশৱ মোৰ ভাল বন্ধু কিন্তু আপুনি উত্তেজিত মই উত্তেজিত হোৱা নাই দেশ জীৱন পবিত্ৰ বুলি মই এতিয়াও আপোনাৰ যে এই ধাৰণা চিৰকাল এনেদৰেই থাকে কিন্তু তেওঁৰ তৃপ্তি হয়তো ঠিকেই কৈছে গ্ৰহণ কৰা তেওঁৰ স্বভাৱ বিৰুদ্ধৰ কথা নিজৰ দেশত নিজৰ জাতি ধুনীয়া ডেকাই নেওচি দেশ জীৱনে চাগৈ এতিয়া নিজৰ ভুল বুজিব পাৰিছে আপুনি যাওক মোক অলপ জিৰণি থাকিবলৈ ভাল সেনাপতি হয়তো ইয়াত বহুত বেছি কিবা জানে সেনাপতি
কেচিও এতিয়া পদত নিযুক্ত কৰিব নালাগে ডেছডিমনাৰ প্ৰতি লক্ষ্য ৰাখিলে বহুত কথাই ওলাই পৰিব কিন্তু কাবও কৰিছো ডেছডিমনাক আপুনি এতিয়া দুখী বুলি ভাবি নল'ব আহিল হয়তোবা কৰিছে মোক টেষ্টিমনিৰ বিৰাট ভাজন তথাপি মই প্ৰতাৰিত মই ইয়াৰ তন্তি যদি ছিগি ভাগি যায় তথাপি তাইক মই ত্যাগ কৰিমেই তাইৰ প্ৰতি ঘৃণাৰ ভাৱে মোৰ ঘৰ শান্তি পাম মই পত্নী প্ৰেম অৰ্থ আমি মাথো আলোসোৱা দেহ গৰাকী মনৰ বিবাহৰ এই অভিশাপ মানুহৰ এই জীৱন মৃত্যুতকৈও কঠিন ইমান যে ধুনীয়া তেওঁ মনত যদি কলকতা থাকিব পাৰে তেন্তে স্বৰ্গ প্ৰতাৰণা মই তাইক সন্দেহ কৰিব নোৱাৰো মই তাইক সন্দেহ কৰিব নোৱাৰো কপালৰ এইখিনি কিয় বা তাই বিষ কৰি আছে তোমাৰ ৰুমালখন
যদি বিশেষ কামত নালাগে তেনেহ'লে উভতাই দিয়া দেশী মনা বিচাৰি হাবা ধৰি খাব পোৱা বুলি নকবা তুমি দিয়া যোৱা দি দিবা যিখন ৰুমাল আজি অত দিনৰ পৰা বিচাৰি আছিলো সেইখন আজি মোৰ হাতত ধন্যবাদ এমিলিয়া ধন্যবাদ এইখন ৰুমাল মই কেচিঅ'ৰ কোঠা এনেদৰে পেলাই থম যাতে তাৰ হাতত পৰে অথেলৰ মনত আৰম্ভ হোৱা বিষক্ৰিয়া এইখনেই যোগাব ইন্ধন এইখনে মই প্ৰমাণ ৰূপে ব্যৱহাৰ কৰিম প্ৰমাণ ৰূপে অথেলৰ এই দিশে চিৰদিনৰ বাবে বন্ধ হ'ব তাৰ চকুটো পৰে দূৰ হ তই মোৰ সন্মুখৰ পৰা পীড়ন কৰাৰ উদ্দেশ্যেই তই এইবোৰ কৰিছ সেনাপতি প্ৰবঞ্চিত হোৱাই ভাল সেনাপতি কিন্তু এতিয়া মোৰ মনত তাইৰ মুঠত কেচিঅ'ৰ চুমাৰ পৰশো মই অনুভৱ কৰা নাছিল অৰ্থহীন সৰ্জিত বাহিনীৰে সেনাপতি অৰ্থহীন ৰণক্ষেত্ৰৰ উন্মত্ত উল্লাস অৰ্থহীন বিজয় পতাকা সৈন্য মৃত্যুৰ ইংগিত দিয়া কামানৰ সেই ভীষণ গৰ্জন নিঃশেষ হৈ গ'লে সেনাপতি আপুনি ইমান বিচলিত কিয় বিচলিত কিয় হা মই বিচলিত কিয় শয়তান পিশাচ তই মোক প্ৰমাণ দিব লাগিব সন্দেহতীত প্ৰত্যক্ষ প্ৰমাণ আৰু যদি দিব নোৱাৰ তই মৰিব লাগিব সেনাপতি হিত চিন্তাৰ যদি এই প্ৰতিদান তেন্তে মই নিৰুপায় মোক বিদায় দিয়ক মই কি কৰিম কওঁ মই একো বুজি পোৱা নাই মোৰ পত্নী চৰিত্ৰহীনা হয় নে নহয় অনিশ্চয়তাৰ দুমজাত মোৰ হিয়া ভাগি যায় মোক প্ৰমাণ লাগে মোক প্ৰমাণ লাগে স্বৰ্গৰ অপ্সৰাৰ দৰে তেওঁ মুখ মণ্ডল আজি ক'লা হৈ গ'ল যিকোনো উপায়েৰে মই ডেষ্টিমনাক হত্যা কৰিম তাৰ আগতে তেওঁ যে চৰিত্ৰহীনা মই পতিয়ন যাবই লাগিব প্ৰভু সিহঁতক হাতে হাতে ধৰা পেলোৱাটো ইমান সহজ নহয় সিহঁত ইমান মূৰ্খ নহয় যে আপোনাক তেনেকৈ ধৰা দিব আপোনাক এনে কিছুমান কথা ক'ব পাৰো যাৰ দ্বাৰা সিহঁতৰ অবৈধ প্ৰণয় সহজতে প্ৰমাণিত হ'ব প্ৰমাণ দিয়ক মোক প্ৰমাণ দিয়ক মোক প্ৰমাণ লাগে মোক প্ৰমাণ লাগে অপ্ৰিয় এই কাম মনত পৰিছে সেনাপতি কিছুদিনৰ আগতে কেচিঅ' আৰু মই একেলগে হৈছিলো মোৰ দাঁতৰ বিষৰ বাবে
বিভোৰ হৈ আৰু সেই টোপনিতে ক'লে, ডেছডিমনা, সাৱধান হ'বা, আমাৰ প্ৰেমৰ কথা যাতে কোনেও নাজানে। তাৰপিছত সেইবোৰ হাত এখন টান নাই ধৰি কাটি কাটি ক'লে, প্ৰিয় ডেছডিমনা, ইমান যে মৰম লগা তুমি, এইবুলি কয়। এইবুলি মোক ভীষণভাৱে চুমা খালে। তাৰপিছত সি মোক ঘাৰ ওপৰত ভৰি দি পুনৰ কানি কানি ক'লে, সেই ভাগ্যক মই অভিশাপ দিছো, যি ভাগ্যৰ বলত তুমি কুণ্ঠাস হোটেলৰ হাতত সমৰ্পিত হলা। কি ভয়ংকৰ! এইকেইটা সাধাৰণ সপোনহে। সপোনে পূৰ্বৰ অভিজ্ঞতাৰ আভাস দিয়ে। ঠিক কামত দেহাই প্ৰশ্ৰয় দিছে কেচিঅ'ৰ অবৈধ প্ৰেমক। তাক চিঙি চিৰাচিৰ কৰি ভূতক তুলিম মই। নাই প্ৰভু, আপুনি তপৰা একো নকৰিব। কিন্তু প্ৰভু, ডেছডিমনাৰ হাতত ধুনীয়া ৰুমাল এখন এবাৰ দেখিছেনে? সেইখন ৰুমাল তাইক মই আমাৰ প্ৰেমৰ প্ৰথম উপহাৰ হিচাপে দিছিলো। সেইখন আপোনাৰ পত্নীৰে ৰুমাল। সেইখনেৰে আজি ৰাতিপুৱা কেঁচুৱে মুখ মুচি থকা মই নিজেই দেখিছো। কি? যদি মই জিয়াখৰি হয়, ইয়াক আপুনি প্ৰমাণ হিচাপে ধৰি ল'ব পাৰে। আপোনাৰ প্ৰত্যেকটো কথাই দেখিছো সত্যত পৰিণত হৈছে। অৰ্থহীন মোৰ ভাল পোৱা, অৰ্থহীন মোৰ অনাবিল প্ৰেম শেষ হৈ গ'ল। মোৰ এই শূন্য অন্তৰ নিষ্ঠুৰ প্ৰতিহিংসাৰে পূৰ্ণ হওক। প্ৰেমৰ সিংহাসন অধিকাৰ কৰি লওক কঠোৰ ঘৃণাৰে। অন্তৰৰ পৰা হওক তীব্ৰ বিষ উৎকীৰ্ণ। শান্ত হওক প্ৰভু, শান্ত হওক। এই কলংকিত দেহাৰ তপ্ত শুনিতেহে শান্ত কৰিব মোৰ এই অশান্ত মন। আপোনাৰ চিন্তাই যদি গতি কৰে অসম্ভৱ ইয়াৰ। এই পবিত্ৰ সংগ্ৰাম মোৰ চলি যাব অবিৰতভাৱে, যেতিয়ালৈকে মোৰ জিজ্ঞাসা পূৰণ নহয়। স্বৰ্গৰ জ্যোতি ঘেৰ মই ওলালো পবিত্ৰ সংকল্প। আপোনাৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিকাৰ অৰ্থে ময়ো নিয়োজিত কৰিম মোৰ বুদ্ধি আৰু শক্তি। আদেশ যিমানেই কঠোৰ নহওক, অকুণ্ঠচিতে তাক মই কৰিম গ্ৰহণ। 3 দিনৰ ভিতৰত কেচিঅ'ক হত্যা কৰি আপুনি আপোনাৰ বীৰত্ব প্ৰদৰ্শন কৰক। প্ৰভু, কেচিঅ'ক হত্যা কৰা হ'ব, নিশ্চিন্ত থাকক। কিন্তু ডেছডিমনাক হত্যা নকৰিব। কামুক কুৰতা জনীও ৰসাতলে যাওক। এই মুহূৰ্তৰ পৰাই আপোনাক মই সহ সেনাপতি পদত নিযুক্ত। মই অখেলৰ চিৰ অনুগত ভৃত্য। Oi, এতিয়া বুজিলি? বুজিলো। কি বুজিলি? ইয়াকে কৰা ষড়যন্ত্ৰৰ ফল ধৰিলে কেচিঅ'ৰ তালুত ব্ৰহ্মকুট মাৰি নিজে সহ সেনাপতি পদ অধিকাৰ কৰিলে।
ইয়াৰ পাছত কি হ'ব এতিয়া ইয়াৰ পাছত কি হ'ব এতিয়া ঐ মই হৈ যোৱা ঘটনাটোহে বুজি পাওঁ থাক সেইকাৰণে তই পিছ পৰি থাকিল আৰে সময়ৰ আগত খোজ কাঢ়িব নিশিকিলে আগবাঢ়ি কেনেকৈ এই তই আগে আগে মই পাছে পাছে সেইটো হ'লেতো কোনো চিন্তাই নাই কিন্তু কেতিয়াবা আগুৱা বুলিহে ভয় সেইটো বাদ দে অথেলৰ কি হ'ব এতিয়া ভয়ংকৰ 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 ঘটনা এটা হ'বলৈ গৈ আছে ভয়ংকৰ ঘটনা অ' তেতিয়াহ'লে নুশুনো কিয় উৎকণ্ঠা কমিব ঠিকেই নুশুনিলে উৎকণ্ঠা বাঢ়িব বল মনে মনে চাই থকাৰহে কথা বল 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 বল